হেল্ল' এভৰিৱান, আপোনালোকে উঠি আহিছে দেখিছে নহয়। আৰু এতিয়া অলপ পকৰি বনাই খাম আৰু দেই। পকৰিৰ কাৰণে মই নৰসিংহ ছিঙিবলৈ আহি আছোঁ। কোমলীয়া কোমলীয়া পাতটোহে ছিঙিম, পিছে বেছি হেৰি পাত নিছিঙো। নৰসিংহ ছিঙা হৈ গ'ল আৰু এতিয়া পিঁয়াজ কাটিব ভিতৰলৈ। আৰু নৰসিংহবোৰ ইয়াতে এনেকৈ ধুই ল'ম। অকণমান টাইম তিয়াই থৈছোঁ, ধূলি বালিবোৰ ইয়াত পাত হৈ যাব তেতিয়া। আৰু এইটো হৈছে পিঁয়াজ, তো কাটি দেখাই আছোঁ দেই। পিঁয়াজ জলকীয়াখিনি কটা হৈ গ'ল আৰু জলকীয়াৰ চাইজ দেখিব এনেকৈ খাব দেই। এইকেইটাই দিম, মোৰ মানে কালি ফ্ৰাইড ৰাইচ খাই পেট পুৰি আছে, গতিকে এইকেইটাই দিম জলকীয়া দেই। আটাগুড়ি কৰি বেচা নাই আকৌ। এয়া ধুনীয়াকৈ হৈ গ'ল, চব মিক্স কৰা। এতিয়া খালি ভাজিব লাগে। এটাহে দি দিম দেই পকৰি, মানে অসুবিধা ফোনটো ধৰে। এয়া দি দিছোঁ, বাকীখিনি এনেকৈ দি ল'ম। গোটেইকেইটা মানে এবাৰতে ধৰিলে, বেছি নহৈছোঁ যে দুটামান। তেলত পূৰা উপঙি আছে। গৰম গৰম পকৰি ৰাইচ ৰেডি হৈ গ'ল খাবৰ বাবে। আৰু মই মানে পিঁয়াজটো অলপ সৰহকৈ দিলে ভাল পাওঁ, গতিকে পিঁয়াজ সৰহকৈ দিছোঁ। পিঁয়াজ পকৰি খাই যদি আহিব দেই ৰাইচ। গৰম গৰম লাল চাহ আৰু পকৰি ৰেডি।